এগৰাকী শিক্ষয়িত্ৰীৰ লগতে এগৰাকী ৱাৰ্ডেনো আপোনালোকক পিছে কথাষাৰ জনাই থলোঁ। ক্লাছ কৰি থকাৰ মাজত মানে নন ষ্টপ কথা কৈ থকাৰ মাজত যেতিয়া নেকি একাপ গৰম চাহ আৰু কেইপিচমান বিস্কুট আহে, মনলৈ এনেকুৱা লাগে যে একদম অমৃত খাইছোঁ যেন লাগে। যেনেকৈ সেই গছত যে পানী দিলে সাৰ পায়, সেই তেনেকুৱা। দায়িত্ব যে অজস্ৰ বুলি কৈছিলোঁ, সেয়াই। টাইমত মোবাইল দিয়া, ছাবমিট লোৱা, ভাত কিমান দূৰ আগবাঢ়িছে সেয়া চোৱা। আজি পিছে আমাৰ কিটচেনত আছিল জাতিলাওৰ লগত মাছৰ আঞ্জা। এফালে আমাৰ ভাতো ৰেডি হৈ গ'ল। মনলৈ পিছে বাৰে বাৰে প্ৰশ্ন আহে যে মই কৰিবলৈ পাৰিম নাই, যিহেতু মই এতিয়া নিজকেই চম্ভালিবলৈ পৰা নাই। ইমানখিনি ছোৱালী বাৰু মই কেনেকৈ চম্ভালিম? কিন্তু এয়া কথাও সঁচা যে আমি কেতিয়াও শিকি শেষ কৰিবলৈ নোৱাৰোঁ। আমি জন্মৰ পৰা মৃত্যুলৈকে শিকিয়ে থাকোঁ। এয়া যে মই নতুন এটা দায়িত্ব লৈছোঁ, ইয়াৰ পৰাও মই বহুখিনিমান কথা শিকিম। এয়া এক নতুন অভিজ্ঞতা। বাকী আপোনালোকৰ আশীৰ্বাদ মোৰ ওচৰত সদায় চাগে আছেই। আশীৰ্বাদ কৰিব।